স্নিগ্ধা প্ৰাণ শইকীয়া। পাৰ্চেণ্টেজ কিমান আহিছে? মই 96.6 পাইছোঁ। হয়, তোমাৰ কেনেকুৱা লাগিছে অনুভৱ? বহুত ভাল লাগিছে। তুমি কেইঘণ্টাকৈ ষ্টাডি কৰিছিলা? কেইঘণ্টাকৈ বুলি নহয়, মানে আপোনাৰ এইটো ডিপেণ্ড কৰিব আপোনাৰ হেৰি মানে ডেইলি ক'ব গ'লে ফ্লাকচুৱেট হৈ থাকে, এনেকুৱা ফিক্স টাইম টেবল নাই, কিন্তু হয় এক্সামৰ আগে আগে হেৰি 12 ঘণ্টাটো মিনিমাম লাগেই মানে এক্সাম। তোমাৰ যিহেতু এবাৰ পজিশ্যন নাই তথাপিতো তুমি 96% পাইছা। হয়, 96.6 হয়। পজিশ্যন নাথাকে কাৰণে বেয়া লাগিছে নেকি? নাই, পজিশ্যনটো মই জনাত পজিশ্যন টাইপ মানে মানুহৰ মাজত হেৰিহে ডিছক্ৰিমিনেশ্যন টাইপহে কৰে, মানে কোন ভাল কোন বেয়া কৰে। সেইটো আচলতে ভাল ষ্টেপহে পজিশ্যন নিদিয়াটো। মই সেইটো তোমাৰ এম মোৰ এম ইন লাইফ ক'ব গ'লে মেডিকেলত যোৱা ডক্টৰ হয়। তোমাৰ এই সফলতালৈ কাক তুমি কি ক'বা? সকলোৰে আছে, মা দেউতাটো একদম প্ৰথম প্ৰিন্সিপাল ছাৰ দিলীপ ছাৰৰ বহুত বেছি সহযোগিতাই মানে এয়া। সদায় সফলতা ভাল লাগিছে, অতি আনন্দিত। দেৱশ্ৰী কাশ্যপে মেট্ৰিকত 3rd পজিশ্যন পাইছিল আৰু এইবাৰ বিজ্ঞান শাখাত 97.8%ৰে আমাৰ স্কুলৰ ভিতৰত প্ৰথম হ'বলৈ সক্ষম হৈছে। কৌশিকে ছেকেণ্ড হৈছে 96.8 আৰু স্নিগ্ধা প্ৰাণ শইকীয়া 96.6%। আৰু স্নিগ্ধাই কেমেষ্ট্ৰিত 100ৰ ভিতৰত 100 পাইছে, কৌশিকে মেথছত 100ৰ ভিতৰত 100 পাইছে। আমাৰ বিদ্যালয়ৰ কেমেষ্ট্ৰি, ফিজিক্স, মেথছ, ষ্টেটিষ্টিক্স, ইংলিছ গোটেইবিলাক ছাবজেক্টতে অল আছাম হায়েষ্ট আছে। যিহেতু পজিশ্যন নাথাকিলেও কিন্তু আপোনালোকৰ যোনটো সফলতা এইটো কিন্তু মানিবই লাগিব। এইটো অতীতৰ পৰা চলি আছে, বৰ্তমান চলি আছে আৰু ভৱিষ্যতলৈ চলিব, কাৰণ আমাৰ ৰামানুজনৰ ওপৰত অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, আপোনালোকৰ আশীৰ্বাদ আছে। গতিকে আমি আগবাঢ়ি যাবই লাগিব, আমাৰ দায়িত্ব আছে। পাৰ্চেণ্টেজ কিমান আহিছে? মোৰ 96.8% আহিছে। খুবেই ভাল লাগিছে মনটো। যেনেকৈ কষ্ট কৰিছিলোঁ, মা দেউতা শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিছিলে, তেনেদৰেই অৱদান পাইছোঁ। নিতৌ কেইঘণ্টাকৈ ষ্টাডি কৰিছিল? মোৰ তেনেকুৱা কোনো সময়ৰ সেইটো নাছিলে, কিন্তু মই 4 ঘণ্টা পৰা লৈ 14 ঘণ্টালৈকে পঢ়িছিলোঁ। সফলতা কি বুলি ক'ব? সফলতাৰ পিছফালে প্ৰথমতেতো মা দেউতা, তাৰপিছত শিক্ষাগুৰুসকল সকলোৰে অৱদান আছে। বহুত সুখী, মানে সুখীৰ মানে আজি সীমা নাইকিয়া। ল'ৰাও কষ্ট কৰিছিলে, আমিও কষ্ট কৰিছিলোঁ, ছাৰ মেমেও কষ্ট কৰিছিলে। সেই অনুযায়ী সি বহুত ভাল ৰিজাল্ট কৰিছে, বহুত ভাল ৰিজাল্ট তাৰ। আৰু আজিৰ নিচিনা সুখ জীৱনত হয়তো পোৱাই নাই। ইমান সুখী, কষ্ট কৰিছিলে ল'ৰাই, তাৰ ফল পাইছে সি আজি। ফল পাইছে আপুনি নিশ্চয়? কষ্ট কৰিছে, কষ্ট কৰি লগত লাগিছে। হয় হয় ছাৰ, মই তাৰ লগত লাগিয়ে আছোঁ, তাৰ লগত মই লাগিয়ে থাকোঁ সদায়। আপোনাৰ পুত্ৰ মাষ্টাৰ ডিগ্ৰী কৰিব মেথছত, আপুনি কি কয়? হয়, মই সি যিটো ভাল পায় সি সেইটোতে যাওক বুলি আমি মাক দেউতাকে সেইটোৱে বিচাৰিছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ বিশ্বাস আছিলে যে এনেকুৱা ৰিজাল্ট হ'ব RJCত। এতিয়া বহুত ভাল লাগিছে, নিজৰে এতিয়া দাদাহঁতক দেখি আমাৰ পঢ়িবলৈ মন যায় বহুত। কি ক'ত? বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। 7.8 কেনেকুৱা অনুভৱ? কেনেকুৱা ভাল লাগিছে, খুব ভাল লাগিছে। নিতৌ কিমান ঘণ্টা ষ্টাডি কৰিছিল? মই এইবাৰ নিটত 3 মিনিট পৰীক্ষা হ'ব, সেই পৰীক্ষাত মই অৱতীৰ্ণ হ'ম আৰু প্ৰচেষ্টা কৰি আছোঁ। এতিয়া তোমাৰ এম ইন লাইফ কি কৰিবা? মই এগৰাকী সুনাগৰিক হ'ম আৰু এণ্ট্ৰেঞ্চ পৰীক্ষা দি পেলাই ভগৱানে যেনেকৈ বিচাৰে তেনেকৈ আগুৱাই যাম। খুব সুন্দৰ এক আৱেগিক মুহূৰ্ত, বহুত ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট, শিক্ষক শিক্ষয়িত্ৰীসকলৰ কষ্ট আৰু অভিভাৱকৰ কষ্টৰ ফলে অসমবাসী আশীৰ্বাদ বিচাৰিছোঁ। 97.6 ডক্টৰ হৈছে। তেওঁলোকক বহুত বহুত ধন্যবাদ। তেওঁলোকে ইমানখিনি কৰাৰ কাৰণে, আমাক ইমান সহযোগ কৰাৰ কাৰণে আজি আমি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকে আমাৰ কাৰণে কৰা কষ্টৰ কাৰণে আজি যে কিবা এটা দিবলৈ পাইছোঁ, বহুত ভাল লাগিছে।